हेलो फ्रेंड्स गुड मॉर्निंग मैं बनश्री और बनश्रीज ब्लगर आन एटा ब्लगले सकलोके स्वागतम जनाइছো भालने आपनालोकर बहु दिনৰ মূৰত আজি এনেকৈ কেমেৰাটো আকৌ হাতত তুলি ললো ঘৰলে যেটো গৈছিলো তাৰ পাছত অহাৰ ঘৰৰ পৰা আহাৰ পাছত মই ব্লগ কৰিব পৰা নাছিলো এতিয়া আজি হৈছে দেওবাৰ আজি মই ভাবিলো দিনটোৰ কিছু অংশ মইনো কি কৰো তাকে দেখুৱা বুলি ভাবিলো আৰু এতিয়া সময় হৈছে আপোন 9:15 আৰু এতিয়াৰ পৰাই মই ব্লগটো আৰম্ভ কৰো বুলি ভাবিলো আজি ব্লগটো আমি আৰম্ভ কৰো বলক Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. ৰাতিপুৱা শুই উঠি এনেকে ফুল দেখিলে কাৰ কাৰ ভাল লাগে বাৰু মোৰ যে খুবেই ভাল লাগে ফুল ৰাতিপুৱাই উঠি ফুল এনেকে দেখি মনটো হসাকে প্ৰফুল্ল লাগি যায় আৰু সেই কাৰণে মই ঘৰতে সৰু খুৰাকে এখন মোৰ বাগিচা তৈয়াৰ কৰিছো আৰু এই 9টা বজাৰ টেকটেকিয়া ৰ'দটো চাওকচোন গৰম দিন কাৰ কাৰ ভাল লাগে কবচোন মোক কমেন্টত মই কিন্তু জেনেকে হক জি হক ঠাণ্ডা দিনটোৱে ভাল পাও অলপমান দিগদাৰ আৰু কাপোৰ কানি বেছি দৰকাৰ হয় কিন্তু ঠাণ্ডা দিনটোৱে মই হসাকে বহুত ভাল পাও এতিয়া গৰম দিনত বিশেষকৈ এইকেটা এই মাহটোত মানে গা এনি টাইম টোপনিয়ে ধৰি থাকে গাবোৰ মানে একদম কিবা নিচিনা লাগে ন বাৰু তেতিয়া হলে মই ৰাতিপুৱাৰ চাহ খাই লো হেল্ল फ्रेंड्स এতিয়া হল বৰ ব্ৰেকফাষ্ট কৰি পেলা অলপমান নিজৰ কাম কিছুমান আসলে কৰি ললো তাৰপা এতিয়া আসলতে মই ফুলৰ পুলি এটা ৰুবলৈ লৈছো কালাৰ লিলি আনিছিলো বহুত দিন হৈ গল মনু কেনে মই নুৰু বৰ আসলতে হাজবেণ্ডে ৰুব কেনেকেনো কালাৰ লিলিটো ৰুম দেখুৱাম বলক আৰু ইফালে কালাৰ লিলিটো ৰুবলৈ লৈছো মই এনেকুৱা এটা সিৰামিক পট লৈছো যেহেতু মই ভিতৰত ৰাখিম আৰু সিৰামিক পটত দিলে দেখিবলৈ বিৰাতে ধুনীয়া লাগে ভিতৰত থবলৈ হলে ইয়াতে আমি মিক্স কৰিছো মাটি আছে কোকোপিট আছে কেঁচুহাৰ আছে নে কেঁচুহাৰো আছে এইফালে আমাৰ ধীৰাজ নেউগে ফুলটো ৰুই আছে ফুলটো লৈ আহা এইটো হৈছে কালাৰ লিলিটো আসলে লিলিটো আনা মোৰ বহুত দিনে হৈ গল পটটো আনিব পৰা নাছিলো কাৰণে ৰুৱা হোৱা নাছিলে এতিয়া
हेलो फ्रेंड्स এতিয়া সময় হৈছে 12টা আৰু কালাৰ লিলি টু ৰুৱা হৈ গল আৰু এতিয়া মই পাকঘৰলৈ গৈ আছো আজি দুপৰীয়াৰ আহাৰ বনাবলে আজি দুপৰীয়া খানাটোত আছে हेलो फ्रेंड्स पालेही दुपरिया खानात আছে চিকেন আৰু মই ভাবিছো চিকেনটো বইল বনাম বুলি মইনো কেনেকে বইল বনাও দেখুৱাই আছো বলক কেৰাহী গৰম হ'বলৈ দিছো আৰু চিকেন খিনি মই ধুই ধুনীয়াকৈ কাটা কৰিছো অলপমান নিমখ দিছো আৰু দিম পিয়াজ মই তিনটা পিয়াজ মিডিয়াম সাইজৰ তিনটা পিয়াজ কাটিছিলো আৰু চপড কৰি লৈছিলো আৰু দিম এখিনি আছে আদা আৰু নহৰু হেয়াও মই চপাৰটোত চপ কৰি লৈছিলো আৰু ধুনীয়াকৈ ভাজি কিন্তু বৰ্তমানলৈকে মই গেছটো হাইত ৰাখিয়ে ভাজি আছো দেখিছেনে আৰু এতিয়া মই এই চিকেনখিনি দিম গাজৰ বিন আৰু আলু এইখিনি মই কাটি থৈছিলো আৰু মই দি দিম আৰু গোটেইখিনি ভাজিম নিমখ মই আকৌ এড কৰিম নিমখটো নিজৰ সোৱাদ অনুসৰি দেই আকৌ এবাৰ উতলিবলৈ দিম আৰু জুইটো সিমত দি দিম সিফালে মাংস সিজিবলৈ দি থৈ আহিলো এইখিনিতে কথা এটা কওঁ কালি আমাৰ ক্ৰিকেট মেচ এখন আছিলে ONGC ওমেন্স খিনি আৰু ভাৰ্সেস গড়গাঁও কলেজ টিচাৰ খিনি গড়গাঁও কলেজৰ ফিল্ডত হৈছিলে আৰু তাত আমি পাৰ্টিসিপেট কৰিছিলো আৰু খেলখনত আমি জিকিলো উইনাৰ টিম হলো খুব ভাল লাগিলে কালি খেলি আসলতে তেওঁলোকেও বিৰাট ধুনীয়া খেলিছিলে কলেজৰ টিচাৰ সকলেও মানে ওমেন যিখিনি টিচাৰৰ লগত খেলিছিল দেই তেওঁলোকেও খুব ধুনীয়া পাৰফৰম্যান্স দিলে আমাৰো ভাল হল আমি জিকিলো আৰু মই এটা পাৰ্সোনালি বেষ্ট প্লেয়াৰৰ এটা এৱাৰ্ড পালো এটো আখৰখিনি তাত উল্টা হৈছে এটো ওমেন ক্ৰিকেট টুৰ্নামেন্ট 2021 প্লেয়াৰ অফ দ্য টুৰ্নামেন্ট অৰ্গানাইজড বাই গড়গাঁও কলেজ টিচাৰ্স ইউনিট আৰু খুব ভাল লাগিলে যেতিয়া মই নিজেও পুৰস্কাৰটো পালো যেহেতু আমি টিম স্পিৰিট গোটেই টিম কিনিৰ 11 জনী প্লেয়াৰে আমি ভাল খেলিলো কাৰণে জিকিলো আৰু লগতে মোৰো খেল ভাল হৈছিলে মোৰ তাৰ ফলত মই এটো ট্ৰফি পাবলৈ সক্ষম হলো
ভাল লাগিলে এনেকুৱা খেলবোৰ আসলতে হৈ থাকিলে ভাল লাগে সেয়াই আৰু মই স্ট্ৰাইকত যাওঁতে মোৰ কালি মই আসলে ব্লগ কৰিবলৈ নোৱাৰিলো মানে কি হল সোনকালৰ পৰাই খেলখন আৰম্ভ হৈছিল আৰু মোৰ কোনো প্লেনিং নাছিল যে মই কৰিম বুলি অলপ খৰখেদা হৈছিল অলপ টেনচনতো আছিল যেহেতু ওপেনাৰ গৈছিল আৰু তেওঁলোকৰ লগত আমি কোনোদিন খেলাও নাছিল অকমান টেনচন হয় ন ইটো গ্ৰুপ মানে টিমৰ প্লেয়াৰ সকল কেনেকুৱা হ'ব তো সেইকাৰণে দুখনমান ফটো উঠোৱা হৈছিল তাকে মই এই ভিডিওটোত জয়েন কৰি দিম তেনেকে ভিডিও কৰিব পৰা নগল যেহেতু এওঁৰ লগত মুমু থাকিলে মুমু তেওঁ ভিডিও কৰিব নোৱাৰিলে মুমুক চাই থাকিব লগা হোৱাৰ বাবে আৰু যদি তাত থকা কোনোবা মানুহে কৰিছিল এতিয়ালৈকে ভিডিও মোৰ হাতত পৰা নাই সেইকাৰণে মই ভিডিও দিব নোৱাৰো ফটোকে মই ইয়াত জয়েন কৰি দিম বাৰু ঠিক আছে তেতিয়াহলে বলক এতিয়া মাংসখিনি চাওঁগে পানী উলাইছে সব আৰু এতিয়া মই ইয়াতে এড কৰিম অলপমান জালুকৰ গুড়ি বইল বুলি ক'লে জালুকৰ গুড়িটো আৰু মেইন ইনগ্ৰেডিয়েন্ট ন মই এই সৰু চামুচখনেৰে এচামুচৰ জুখাৰে প্ৰথমতে দি লৈছো আৰু এতিয়া লৰাই দিম আসলে বইল খালে অলপ ভালো স্বাস্থ্যৰ পক্ষেও ভাল যেহেতু তেলতে এনি টাইম আমি খাই থাকো ন প্ৰত্যেকটো বস্তু তেলতে খাই থাকো কেতিয়াবা সেইকাৰণে মাজে মাজে বইল খাব লাগে আৰু যেহেতু এতিয়া গৰম দিন আহিছে পৰাপক্ষত দালি নহয় দেই দালি সবজি অলপ মাজে মাজে বইল খাব লাগে মই কিন্তু খুবেই ভাল পাওঁ বইল খাই কিন্তু মোৰ মানুহজনে বইল খাই একদম ভাল নাপায় সেইকাৰণে বনাব পৰা নাযায় উপায় নাই তেওঁ থাকিলে বইল নবনায় কিন্তু আজি কৈছো চিকেনখিনি কিন্তু আজি মই বইল খাম দেই বহুত দিন বইল নাই খোৱা তাকে বলক এতিয়া মাংসখিনি সিজিবলৈ ৰৈছে যেহেতু মই ইয়াতে গৰম পানী অলপকে দি যাম এতিয়া এইখিনি মই উতলিবলৈ দিম আমাৰ চিকেন অলৰেডি হৈ গৈছে আৰু এতিয়া ইয়াত মই দিবলৈ লৈছো মান ধনিয়া আৰু অলপ লৰাই দিছো চিকেন বনাই হৈ গল এতিয়া খাই লওঁ ভাত তাৰ পাছত লগ পাই আছো হেল্ল ফ্ৰেন্ডস দেখিছে না কেনেকৈ চিঞৰ আৰু কি লৈ আছে আমাৰ মুমুৱে আটা আটাৰে কি কৰিবা মিক্স কৰিবা মিক্স কৰি কি বনাবা খাব কোনে খাব পাপা ও কেঁচা আটা খাব ওকে বাপে কলে মিক্স কৰি কেঁচা আটা বনাইছে বাপেকক খুৱাব হেবৰে কৰি থাকে দিনটো কেনিবাজি হয় নে আৰু অথনি ভাত খোৱাৰ পাছত মই ব্লগটো কন্টিনিউ কৰিব নোৱাৰিলো মানে কি হল অকমান বিছনাত বাগৰ দিলো তাৰ পাছতে মোৰ নাটক এখনৰ প্ৰেক্টিস চলি আছে হে তাৰ প্ৰেক্টিসলৈ গলো আহি পাইছোহি পাই চাহটো খাই আহিছো তাতে দেই তাত আজি খুৱাইছিলে দুগৰাকীয়ে
তাৰপৰা এতিয়া খাবলৈ লৈছো মই সুইট কৰ্ন কোনে কোনে সুইট কৰ্ন খাই ভাল পায় বাৰু মোক কমেন্টত জনাবচোন তেতিয়া হলে ঠিক আছে মই সুইট কৰ্ন খিনি খাই লওঁ আৰু আজি ব্লগটো মই ইয়াতে সামৰণি মাৰিছো ভিডিওটো যদি ভাল লাগিছে তেতিয়া হলে প্লিজ লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু বাই বাই